হেল্ল' গাইজ, আজি আমি গৈ আছোঁ মানে ঘৰৰ পৰা ওলাই এতিয়া মৰিগাঁও চেণ্ডিকেটলৈ। মানে মৰিগাঁও যোৱাত গাড়ীত উঠিব লাগিব ন, সেইকাৰণে আমি এতিয়া টমটমত গৈ পাই এতিয়া আমি ফাইনেলি মেজিকত উঠিলোঁ। মানে মৰিগাঁৱত যাই আছোঁ জেঠাই ঘৰত, আৰু আনফালে আছিলে খুৰী ঘৰ, কাৰণ খুৰীও তাৰ পৰাই বিয়া পাতিছে খুৰাৰ লগত। তো ফাৰ্ষ্ট আমি টমটম পৰা নামি প্ৰথমতে খুৰীহঁতৰ ঘৰত সোমাই পেলাই দেখোঁ মামাহঁতৰ ঘৰ আহি পালোঁ আৰু। তাৰপিছত এইফালে বৰমা আহি আছে লাহে লাহে। এতিয়া আমি মামীও আহিলে, কথা পাতিলে। এইফালে মামা এইফালে তিনিটালা বিল্ডিং বনাই আছিলে। এইফালে মোৰ আন এজন দাদাৰ বৌ এইফালে বাচ্চাকেইটাৰ লগত খেলি আছিলে। এইয়া মোৰ জেঠাই, এইফালে আইতা মানে খুৰী মা হয়। এইফালে মোৰ জেঠাই বহুত বেয়া আছিলে, মায়ে এইফালে ৰসগোল্লা খুৱাই আছিলে। তো এই কথা পাতি হ'ল, আমি জেঠাইকো চাই আহিলোঁ। চাই আহি এতিয়া মামাৰ ঘৰত গাহৰি দেখোঁ, আৰু এইফালে সকলোৱে ভাত চাত খাই ৰেডি হৈ এতিয়া যাবলৈ ওলাই আছিলে। তো আমি ঘৰ আহি পালোঁ। এইখিনি আছিল, বাই বাই।